trying so hard to make me surrender. Good morning everyone. সকলোকে এটা নতুন ভিডিঅ'ত স্বাগতম জনালো। সো আজি মই গৈ আছো আমাৰ ৰিউনিয়ন পাৰ্টি এটা আছে আপোনাৰ ৰাণীৰ ফালে। সো তালৈকে গৈ আছো মানে সেইবাৰ যে আপোনাৰ বগামাটি গৈছিলো সেম হেনেকুৱা টাইপৰে হ'ব ট্ৰিপটো। সো আজি আছে মোৰ লগত ব্ৰেজাখন আৰু যোৱা বছৰটো মোৰ গাড়ীত এচি নাই কাৰণে নামি গৈছিলে কোনোবাই। সো চাও আজি কি হয়। আজি নতুন গাড়ী লৈ কিনে প্ৰথম ট্ৰিপ এইটো মানে ৰোড ট্ৰিপ সৰুৱে হওক বা ডাঙৰে হওক ট্ৰিপটো ট্ৰিপে হয়। সো মই গৈ আছো বৰ্তমান জিমছাতৰ ঘৰলৈকে। সো জিমছক লৈ লওঁ দেন সৰু প্ৰকাশতৰ ঘৰলৈকে যাম। তাৰপিছত চাও কোন কেনেকৈ আহে। সিফালৰ পৰা নীলকমল আহি আছে তাৰ গাড়ীখন লৈ, কাৰণ দুখন গাড়ী যাব লাগিব। চলি আমি 10টামান হ'লো। সো মোৰ গাড়ীখন আছে আৰু তাৰখন আছে। সো বলক জিমছাতৰ ঘৰলৈকে। এই মুখখন চাওক কেনেকুৱা দেখা হৈছে। চাও এই আই চিনেমাখনত যি কেৰেক্টাৰটো থাকে পুৰা সেম এনেকুৱা কি বস্তু। গাইজ মই আহি পাইছিলোঁ জিমছাতৰ ঘৰ। এইফালে আমাৰ বাইদেউজনী আছে, এইফালে জিমছ দাদা আৰু সো এইফালে আমাৰ ইয়াৰ খৰি ওলাওঁতে ৰক্ত ওলাই গৈছে। সো এইফালে মোৰ ডিগিটোৰ অৱস্থা পানী কালিতে লৈ আহিছোঁ, বাকীবিলাক বাচন ইয়াৰ পৰা ওলাই দিওঁ। বাইদেউ এনে আপোনাৰ পৰীক্ষা থকা বুলি শুনিছোঁ, আপুনি কি স্কিন কেয়াৰ কৰি আছে? পঢ়া শুনাত ধান্দা নাই? সো ইয়াৰ পৰা ওলাই দিওঁ দেন লগ পাইছোঁ প্ৰকাশতৰ ঘৰত সকলোকে। শৰ্মা জিমছাতৰ ঘৰৰ পৰা ওলাই দিছোঁ। এইফালে মই অলপ পোহৰ কৰি দিওঁ কাৰণ মোৰ গাড়ীত ছানৰুফ আছে, চফ কৰাটো ভাল। হয়তো কিস্তি মৰবে কিস্তি নমৰিব পাৰে, আইফোন কিস্তিত লোৱা নাই। তাতে মই মানে হৰণ এটা মাৰিম গাছ শুনিব। এইটো মানে কোনাটো জিমছৰ প্ৰেয়সীৰ ঘৰ আছিল আগতে। চ' আপোনাৰ পোনে অলপ চলপ এনেকে চলিছিল আৰু গোটেই গাঁৱৰ মানুহ গম পাব। এই গাঁৱৰ মানুহ গম পাব ইয়াৰ। চ' একো নাই, গাঁৱৰ মানুহ গম পোৱাটো ভালেই কথা, সংসাৰবিলাক ভৰাব লাগে। আৰু দেন আপোনাৰ যোৱা বছৰ মানে যিটো আমাৰ ট্ৰিপ হৈছিল বগামাটিত, চ' তাতে ইয়াৰ কাৰণে মানে মোৰ গোটেই ভিডিঅ'টোত আপোনাৰ কপিৰাইট ক্লেইম আহিছে। কাৰণ মই বাৰ বাৰ গানটো বন্ধ কৰি দিওঁ, দেন আপোনাৰ বাৰ বাৰ ই মানে অন কৰি দিয়ে। চ' গোটেই ভিডিঅ'টোত কপিৰাইট আছে। চ' এইবাৰ মানে কি হৈছে, গোটেই কাৰ্যবাৰ মই মোৰ মোবাইলতে ৰাখিছোঁ। ভিডিঅ' অন কৰিলে গান বন্ধ এনেও ষ্টাৰ্ট কৰিব নোৱাৰে। চ' আমি পালোঁ বৰ্তমান আমাৰ জিমছৰ মামাহঁতৰ গাঁও। চ' ইয়াৰ পৰা যাওঁ প্ৰকাশহঁতৰ ঘৰলৈকে, দেন আপোনালোকক ক'ত কি হয় বৰকাত বজাৰ কৰিব আছে। চ' গৈ লওঁ তালৈকে, দেন লগ পাইছোঁ। জাগা আমি ৰাণী চাইড যাম, ৰাণী খামাৰ। ओके देन मिलता है सबसे आगे, चलिए। ये साला आजकल नल्ला बेरोजगार सब प्री यूट्यूबर लोग खुद वीडियो बनाते नहीं, हमको देते गाइस আমার যাত্রা শুভ দাম্পত্য জীবন শুভ বিবাহ শুভ বিবাহ। সো গাইজ আমি আহি পালো বৰ্তমান শৰাইঘাট দলং। সো এইফালে এখন দলং, এইফালে চন্দন, পিছফালে জিমছ। সো একো ঘটন নোহোৱাকৈ বৰ্তমান গৈ আছো আমি। গোটেইকেইটা চিট বেল্ট লগাই লৈছো, জিমছে লগোৱা নাই কাৰণ তাৰ বোলে চেফটিৰ লগত একো মতলব নাই। সো তাৰ চাৰিওফালে মানে আপোনাৰ এয়াৰ ব্ৰেক আছে, এয়াৰ ব্ৰেক নাই তাতে এয়াৰ ব্ৰেক আছে। সো আমি গৈ আছো। আমাৰ আগফালে আছে আপোনাৰ ৰেঞ্জ ৰভাৰ ভেলাৰ। সো ৰেঞ্জ ৰভাৰখন চাই কিনে আমি গৈ আছো। আপোনালোকে চাওক এবাৰ ৰেঞ্জ ৰভাৰখন। এই পালচাৰ দাদা চাইড এখন চাওক, ৰেঞ্জ ৰভাৰ ভেলাৰ। নাম্বাৰ প্লেট আহাই নাই বৰ্তমান, জুবিনদাৰ গাড়ী হ'বও পাৰে। চ' চাই লওঁ আগত ক্ৰছ কৰি কিনে, নহ'বও পাৰে, চান্সটো নাই জুবিনদাৰ হোৱাৰ। চ' দেখতে কিয়া হোতা হে। গাড়ী খাৰাপ হৈ গয়া হে পুলিচ লোগো কা। চ' গৈ আছো আমি, পাই যাম আৰু কণ্টেক্ট সময় পিছত। চ' বলক। চ' গাইজ আমি ডিকেটলন পাৰ হৈ কিনে আপোনাৰ আহিলোঁ। চ' এতিয়া গৈ আছোঁ আমি, ইয়াতে গুগল মেপ চাই আছোঁ স্ক্ৰীণত। চ' যাওঁ, ৰাস্তাটো পাহৰিছোঁ, ঠিক মনত নাই কাৰণ বছৰ হৈ গ'ল, বহুত বছৰ, 2 বছৰমান হ'ল আহিব ন, 2 বছৰমান আগত আহিছিলোঁ। চ' গৈ আছোঁতে আৰু আমাৰ লগৰ অভদ্ৰকেইটাই আগতে গুচি গৈছে, যাই কিনে সিহঁতৰ ওস্তাদি আৰু ডাঙৰ সিহঁতৰ সিহঁতক বিচাৰোঁ ক'ত আছে, কি উল্টাই আছে। চাওঁ ইমান আৰ্জেণ্ট কি আছে সিহঁতৰ, অকলে গুচি যোৱা। গ্ৰুপত আহাৰ মতলবে নাজানে বে, হয় না নহয় কচোন? গ্ৰুপত আহিলে যাব লাগে এক লগত, যদি অকলে যায় গ্ৰুপত আহাৰ মতলবটো একো নাই ন। কাৰণ দুখন গাড়ী আহি আছো, যদি এখনে অকলে যাব লাগে তেতিয়াহ'লে কিবা মতলব আছে নেকি গ্ৰুপত? আৰু অকলে আহিবই পাৰি, 4জন ল'ৰা লৈ কিনে গুচি আহিব পাৰি।
সো যাও ইহত ক'ত আছে চাই লও আৰু আমাৰ ডেষ্টিনেশ্যনলৈ আছে আৰু 57 কিলোমিটাৰ জিন্দগী নামি লাগি দুবাৰ হয় দিয়া তই ঋতিক ৰোশন অডিটৰ ফেন নে আচ্ছা বাপ্পা স্লিম ফিগাৰ পানী পিনে তই ঋতিক ৰোশন ফুলি দিছো এই বলগিটা যে পানীত ডুবৰে থলে ফুলি পানী পিনে তই ঋতিক ৰোশন আমাৰ লগত ঋতিক ৰোশন আছে তই কি বাৰাক ওবামা তাৰে কাষৰ লগত তুমি থাকে এৰি কেটৰিনা খেটৰি সো এগিলাখান ফালতু কথা সব বাদ দিলো দি কিনে আমি গৈ আছো আপোনাৰ এইটো ৰাস্তাত সো যাই লও আপোনালোকে অলপমান ভিউ চিউ চাও আপোনালোকে পিছত আহিলে যাতে আমাৰ দৰে ভুল কৰিব নালাগে তাৰ বাবে আমি ৰাস্তা ভুল হোৱা নাই এজন মানুহে কৈছিল যে এজন মানুহে কৈছিল যে আপোনাৰ ৰাস্তা ভুল নহয় হয় ৰাস্তাটো আপোনাৰ দীঘল হ'ব পাৰে নহলে ৰাস্তাটো অলপ চুটি হ'ব পাৰে সো ৰাস্তা কাৰো ভুল নহয় সো টেনচন ল'ব লগা একো নাই আমাৰ তাত গুগল বাবা আছে গুগল বাবা কি সব বলক সো আমি কিবা এটা ৰাস্তাত সোমাইছো মানে ৰাস্তাটো পাহৰি গৈছো আমি বহুত মানুহক সুধি আহি আছো বাৰ গুগল মেপত আপোনাৰ কিলোমিটাৰ দেখাই আছে বৰাই সো অলপ আগতে 38 কিলোমিটাৰ আছিল এতিয়া আকৌ আপোনাৰ 43 কিলোমিটাৰ আছে আপোনাৰ লোকেল মানুহক সোধাৰ মতেতো ৰাস্তাটো ঠিকে থাকা বুলিয়ে কৈছে সো দেখা যাওক কি হওক ইফালে জিমছে ভিডিও কৰি আছে ইফালে চন্দনে খাই আছে গৈ আছো ইফালে এইটো ৰাস্তা ফুল নিচিনো না মই এবাৰ সময়ৰ অন্তত বহুত কষ্ট বহুত হাহাকাৰৰ মাজত আমি বৰ্তমান আহি পালো ৰাণীখামাৰ এইফালে এইটো নদী এইফালে আমাৰ ৰাস্তাটো আৰু এইফালে আমাৰ সৰু প্ৰকাশ ডাঙৰীয়া বাকি মোৰ গাড়ীত আছো বৰ্তমান জিম চন্দন মই আৰু আমাৰ চানাপা সো আমি গৈ আছো ৰাণীখামাৰলৈ গৈ আছো মানে আমি পালোৱে আহি সেইখন দোকানত আপোনাৰ অকল এইখনে দোকান আছে সো ইয়াতে আপোনাৰ গুগল পে ফোন পে একো নচলে সব অন কেছ আপোনালোকে ল'ব লাগিব যদি কিবা লয় এইফালে এইখন ৰিজৰ্ট আছে দেন এইফালে মই আছো সো এইটো হ'ল ৰাণীখামাৰ এইফালে এইখন গাড়ী সেইফালে সেইখন ইয়াতে স্ক্ৰীন টানি আছে ইয়াতে মাজনী তিনিটা বহি আছে ইহঁতে তাতে ফুৰিব গৈছে জিমছ লাচিতৰো কটাৰী আছিল নেকি সো এইটো জাগা আমাৰ ইয়াতে খানা কৰিম আমি আহি পালো বৰ্তমান আমাৰ খানা খোৱা জাগাটো সো এইফালে এইটো নদী ইয়াতে আমি স্ক্ৰীন চিন লগাই এখন নীলকমলৰ গাড়ী এইখন মোৰ সো এনেকৈ লগাই দিছোঁ এইবিলাক বস্তু সো এইখিনি জেগাত বনোৱা হ'ব ইয়াৰবোৰ চব জাগাই জাগাই কামে লাগি গৈছে এইটো জিমছ নমস্কাৰ এইটো চানাপা অমৰেন্দ্ৰ বাহুবলী মানে প্ৰকাশ নাথ চাইল লেবাৰ তো গাইজ আহি কিনে আলু কাটিব লগাই দিছে বান্দানি কেইটা এনে আনিছিলো গোটা কেইটা মদলা মদলিকে আছে চাকচোন কোমৰাহে হাতৰ চশমা ওলা নাই কিন্তু মুৰুৰ পৰা এখন কামো তাত নাই আৰু থুনিক এস্থেটিক কৰিব বুজি বয় গাড়ীৰ আগত চিটত বহি আছে কি গাড়ীখন কিবা চাই আছে আৰু ইফালে আমাৰ জিমছ ধতুৰা আৰু চন্দন ধতুৰা চৌকা খান্দাত এটা জ্বলোৱাত বিজি মই আৰু চানা পাই ফালে আলু কাটি আছে কি আলু কাটি আছে দুমানে আলু কাটি আছে এবাৰ মানে এটা বস্তু হ'ব আমাৰ এবাৰ মানে সবৰে কণী আনিছো মানে আমি কণীবিলাক মানে হেৰি কৰা হ'ব তো বিবিলাক চাওক এফালে আমাৰ সঞ্জন দা সুপাৰ ড্ৰাইভাৰ ইয়াতে ভিডিঅ' বনাই আছে ইলা বদ্ধু চলিৰ লগত মানে এনে টিপে চিপে আহিবা মোৰ পালাত পৰিছে এবাৰ পিয়াজ এবাৰ আমাৰ ৰেচিপিত আছে আলু সো আমাৰ লগত আছে আজি বড়া পপিতা নাই বাকি সব আছে কাৰণ ধনিয়া আছে লসন আছে লসন তাৰপিছত গাজৰ তাৰপিছত আছে আমাৰ বিলাহী অদৰু জলুকীয়া অদৰু আজি আমাৰ মাষ্টাৰ চেফ আছে চন্দন দা যেহেতু আজি ট্ৰিপটো আমাৰ হৈছে সো আমাৰ লগত মানে সব কামে আছে সব ব্যস্ত হয় আছে মাজত মানে তিনিজনী নহয় দেই তিনিজন বেকাৰ সদস্য আছে তিনিজন বেকাৰ সদস্য এজন এইফালে আৰু দুজন এইফালে লুকাইছে বাৰু হেতু বেলেগ কথা এটা আছে নি গাৰো তা আৰু তা কই বঢ়িয়া লাগিব কিন্তু বাগাল লাগছে খাবে কি
हाँ है हाँ पा हाँ धुले दी हाँ 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 खाली सुधे हाँ ভতিয়ালাৰ পৰা হক নাই আৰু কামো কৰি আছো না এতিয়া কিন্তু নিজৰ লগত চাটো হলে ভাল লাগিলে আৰু না অলপ বাজেট কম লাল চাটো হলে ভাল লাগে এই গাহৰি জুল না এটা আমাৰ গাহৰি বইল হৈ আছে ধুনীয়াকে জিমছে একো কৰা নাই এনে খৰিডাল লাৰি দিছে ভিডিঅ' কৰা দেখাইছো আৰু জিমছৰ নতুন হেয়াৰ কাট আই এম সৰি জিমছৰ নতুন হেয়াৰ কাটটো চাব আপোনালোকে চাও জিমছ সিফালে ঘূৰি দিছোন চাব আপোনালোকে এটা বস্তু এইফালে অকমান বেলেগ এবাৰ ঘূৰি দি এইফালেও বেলেগ এটাত মানে নতুনকে মানে নাপিত এটা আহিছে সি এক্সপেৰিমেন্ট কৰিছে যে এটাত এক্সপেৰিমেন্টাল পিস যেনে বান্দৰ নিগনি এইবিলাকক এক্সপেৰিমেন্ট কৰে মানে আমাৰ খৰিটো অলপ লেছ কৰা মানে অলপ প্লেনিং চলি আছে কেনেকুৱা ধৰণৰ এনে মানে আপোনাৰ ভাৰতবৰ্ষত সব ইভি আহি আছে তেল কমি আছে আমি মানে ডিজেলেদি জ্বলোৱা চুলতৰ মাথা মাৰি আচ্ছা নহলে মানে বৰ ভেজালে খৰি বুটলা কাবাৰ আমি এটা মিলামুলি কৰি তুলিও নেকি আৱৰ্জনা বিলাক আনবা নৰে আৰু মানে কিছুমানৰ খৰি টানাতে খৰি দামৰ পৰা এগিলাখান উঠি যায় মানে মোৰ উঠা নাই উঠছে মানে আমাৰ কিছুমান হেয়াৰকাট বয় গাইস খানা চানা বনোৱা ৰেডি হৈ গ'ল এফালে একো কাম কৰা নাই এইবিলাকে এই সেইজনীলৈকে আগে বহিছে খাবৰ কাৰণে পুৰা একদম কাহি দেখা নাই পুৰা এই কাহি লাষ্ট চৰম নাই করবেও নরে দিবেও নরে মানে কাম বন নকৰাকে যে ভাতগিটা খাবা পইছা তো চিন্তে লাষ্ট সাইজ কিবা নাই নেকি এনে লাষ্ট কত লাগে কিন্তু এই সাসুই ফেলে চাও তো এই তো লাষ্ট চৰম নাই হেউজে বাইদেউ আপনার বাপ্পা চশমা পিন্ধি লৈছে হাতে লাষ্ট চৰম না লাষ্ট চৰম আছে নে তন্দুৰ গাইস খাব বইছিলো ইফালে সবে খাইছে পাত বিলাক নহকত দিছে মই কত লৈছো সসত ঢাকনিখান ভাগত পছে তন্দুৰ থাকি আছে সব অকৰ্মন গুটা হপায় হপা সব মাল মা আবে হপা সব তো গাইস মানে কি কিবা তো কামত আইলি তো খানা তো খাবা সবে ব্যাপারে মানে খানা তো প্লেন হৈ থাকাতে মোৰ মাথাটো গৰম কৰি দিব ফোন কৰি কিনে আপোনাৰ জনে ভিডিও কৰি আছে তেখেতৰ কথা কৈছো মই আৰু খানা চানা বনোৱা কৰা বুলি কি প্ৰুফ আছে হোৱাত কিন্তু নাই হোৱাত কিন্তু কোনো অটাও নাই সেইটো আকলাই মই মৰিব লাগে তো গাইস খানা খোৱা লোৱা সকলোবোৰ কমপ্লিট এ সব যাবৰ কাৰণে ৰেডি ফলে গান বজাৰিছো পুৰা ডেন্স What? এখানে মশলা মন্দির না এখন দুটাই ভালো বিনি মশলা ভালো নেজলা মশলা লাগা সব মানে সো গাইস আমাৰ খোৱা লোৱা সকলোৰে কমপ্লিট হৈ গল সো এতিয়া আমি গৈ আছো আমাৰ গাড়ীত চাৰিজন আছে প্ৰকাশ চন্দন জিমছ আৰু মই সো আগৰ গাড়ীখনত আছে কেইজনমান সো ইয়াৰ পৰা ওলাই যাও যাই ৰাস্তাত কবাত চাটা খাব লাগিব যোৱাবাৰৰ দৰে সো আমি ওলাই দিছো ইয়াৰ পৰা ৰাতি আন্ধাৰো হৈছে আপোনালোকে দেখা পাইছে নিশ্চয় সব হেডলাইট অন কৰি যাব লগা হৈছে সো ইয়াৰ পৰা গুচি যাও দেন আপোনালোকক যত ৰহুতত লগ পাম বলক কিবা কবা তোমালোকে না ভাল লাগিছে খানাটো 2টা বজাত ব্ৰেকফাষ্ট কৰি আমাৰ 4টা বজাত খানা হৈ গৈছে বহুত ভাল ৰান্ধিছো আমি খানা টিপ টপ খানা ইম্পৰ্টেন্ট নহয় লগৰ আমি লগ লাগি আছো সেইটো ইম্পৰ্টেন্ট ভেৰি নাইস সো ইয়াৰ পৰা ওলাই দিও দেন লগ পাইছো সকলোকে বলক জিয়াতে এখন হোটেলত চাহ খাব সমাইছো এফালে গোটেইবিলাক আছে সো চাহ আহি আছে এইটো গুন্দিকা লাৰু ওটো ভাঙি যায় দেখোন ये तौबा तौबा सा इज कमिंग